हेलो गाइस पुনৰ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আসামিজ টেকলৈ। আজি আপোনালোকৰ বাবে লৈছো এনে দুটা এপছ যিকেইটা এপছ আপোনালোকৰ এন্ড্ৰইড মোবাইলৰ বাবে প্ৰয়োজন হ'ব পাৰে। সো বলক ভিডিওটো ষ্টাৰ্ট কৰো। বন্ধুসকল প্ৰথম এপ্লিকেশনটোৰ নাম হৈছে WhatsApp। এই এপ্লিকেশনটোৰ সহায়ত আপোনালোকে WhatsAppত ফেক কনভাৰসেচন জেনাৰেট কৰি নিজৰ বন্ধু বা বান্ধৱীৰ আগত হিৰো হ'ব পাৰিব। এই এপ্লিকেশনটো তলত দিয়া ডেসক্ৰিপচন বক্সৰ পৰা আপোনালোকে ইনষ্টল কৰি ল'ব আৰু ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত সিম্পলি এই কন্টেক্ট নেমত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত ইয়াতে নিজৰ অনুসৰি আপোনাৰ কন্টেক্ট নেম ক্ৰিয়েট কৰিব পাৰিব। লগতে আপুনি ইয়াতে ফ্ৰেণ্ডৰ ডিপিও লগাব পাৰিব। ইয়াৰ উপৰি আপুনি এই কন্টেক্টটো অনলাইন টাইপিং লাষ্ট সিন আদি সকলোবোৰ নিজৰ মতেই সেট কৰি ল'ব পাৰিব। অৰ্থাৎ আপোনাৰ ফ্ৰেণ্ডক কোনো ছোৱালী বা ল'ৰাৰ লগত চাট কৰি থকা দেখাব পাৰিব আৰু ক'ব পাৰিব यार देख मैंने इस लड़की से बात की नेहा। এই এপটোত মেছেজবোৰ এনেদৰে জেনাৰেট কৰিব লাগিব। যদি মেছেজটো ৰিচিভ কৰা দেখাব লাগে তেন্তে এই অপচনটোত ক্লিক কৰিব লাগিব আৰু মেছেজ লিখি সেন্ড বাটনত ক্লিক কৰিব লাগিব। আৰু যদিহে আপোনাৰ ফালৰ পৰা কোনো মেছেজ পঠিয়াব লাগে তেন্তে এই অপচনটোত পুনৰ ক্লিক কৰি মেছেজ লিখি সেন্ড বাটনত ক্লিক কৰিব লাগিব। এনেদৰে এই এপটোৰ সহায়ত WhatsAppত ফেক কথা বতৰা পাতি আপোনালোকৰ বন্ধু বা বান্ধৱীৰ আগত হিৰো হ'ব পাৰিব। দ্বিতীয় এপ্লিকেশনটোৰ নাম হৈছে কল এছিষ্টেণ্ট। এই এপ্লিকেশনটোৰ সহায়ত আপুনি ফেক কল জেনাৰেট কৰিব পাৰিব। ডেসক্ৰিপচন বক্সত দিয়া লিংকৰ সহায়ত এই এপ্লিকেশনটো ডাউনলোড কৰি ল'ব আৰু ইনষ্টল কৰাৰ পিছত সিম্পলি ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে আপুনি ফেক কলাৰৰ নেম, নাম্বাৰ আৰু ফটো সেট কৰিব পাৰিব। লগতে আপুনি ইয়াত কল কৰোতাৰ ভইচও এড কৰি ল'ব পাৰিব। তাৰ পিছত সিম্পলি এই সেভ এণ্ড মেক কল বাটনত ক্লিক কৰিব আৰু তাৰ পিছত কিমান সময়ৰ মূৰত আপোনালৈ কল আহিব লাগে তাকো সেট কৰি ল'ব পাৰিব। আজিলৈ ভিডিওটো মানে যদি ভিডিওটো চাই ভাল লাগিল তেনে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব একদম নাপাহৰিব। পুনৰ এটা নতুন ভিডিওৰ সৈতে মই উপস্থিত হ'ম। আজিলৈ আহিছো, বাই বাই।